ৰঙালী বিহু বুলিলেই 7খন-8খন হৈ পৰে অসমীয়াৰ গা। ৰঙালীৰ আৰম্ভণিৰ লগে লগে এখন বিশেষ সময়সূচীলৈ অপেক্ষা কৰি থাকে বিহু বুলীয়া ৰাইজে। এইবাৰো হয়তো প্ৰকাশ পাব সেই সময়সূচী, কিন্তু নাথাকিব সেই উৎসাহ। নাহৰ মায়াবিনীৰে এইবাৰ জীপাল হৈ নুঠে বিহুৰ সন্ধিয়া। জুবিন গাৰ্গ অবিহনে বহাগ বিহু আৰু আগৰ দৰে হৈ নাথাকে। বিহুৰ সময়ত বিশেষকৈ সকলোৱে অনুভৱ কৰিব, সেইটো বিহু সদায় একে হৈ আৰু নাথাকে জুবিন গাৰ্গ অবিহনে। ৰসাল কথাৰে সুমধুৰ গীতেৰে বিহু বুলীয়া ৰাইজৰ মন জয় কৰিবলৈ আৰু নাহে জুবিন গাৰ্গ। হয়তো এনে এটা দিন দেখিব বুলি আশা কৰা নাছিল কোনো এজন অসমীয়াই। অসমীয়াৰ বাপতি সাহোৰ ৰঙালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন, কিন্তু এতিয়া যেন সেই ৰঙালী আগৰ দৰে হৈ থকা নাই। ৰঙালী বিহু আহিলেই যেন আগতেই প্ৰিয় শিল্পীসকলৰ অনুষ্ঠানৰ সময়সূচীলৈ অপেক্ষা কৰি থাকে অনুৰাগীসকলে। বিশেষকৈ জুবিন গাৰ্গৰ সময়সূচীক লৈ অপেক্ষা কৰে প্ৰতিজন বিহু বলীয়া ৰাইজে। কিন্তু এইবাৰ শিল্পীগৰাকীৰ নামত প্ৰকাশ নাপায় কোনো ধৰণৰ সময়সূচী। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ বুলি নাথাকিব জুবিন গাৰ্গৰ নাম, কাৰণ এইবাৰ বহাগ বিহুলৈ কোনো ধৰণৰ উৎসাহ নাই ৰাইজৰ মাজত। জুবিন গাৰ্গবিহীন এইবাৰ প্ৰথমটো বহাগ বিহু পালন কৰিব অসমীয়াই। বিহু মানেই জুবিন গাৰ্গ, জুবিন গাৰ্গ মানেই বিহু। প্ৰাণৰ শিল্পীগৰাকীৰ অনুষ্ঠানলৈ অধীৰ আগ্ৰহেৰে ৰৈ থকা বিহু বুলীয়া ৰাইজৰ মনত নাই বিহুক লৈ এইবাৰ কোনো ধৰণৰ আনন্দ। জুবিন গাৰ্গ অবিহনে বহাগ বিহু আগৰ দৰে হৈ নাথাকে, এই মন্তব্য কৰি আৱেগিক হৈ পৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সঁচাকৈ নিজৰ লগতে যেন সকলো ধৰণৰ আনন্দ ফূৰ্তি অসমবাসী মনৰ পৰা লগত লৈ গ'ল জুবিন গাৰ্গে। জুবিন গাৰ্গক সুৰি আজিও আৱেগিক হৈ উঠে প্ৰতিজন অসমীয়াৰ মন। নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম।